আপোনালোকক সকলোকে মানি চলাৰ কাৰণে আমি ছ'চাইটিৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। লগতে ইয়াতে সুৰাপান কৰাৰ কাৰণে দূৰত থাকিব। সুৰাপান আমি ইয়াতে বন্ধ কৰি দিয়া হৈছে, যাতে নেকি সকলোৱে পৰ্যটকসকলে আহি পেলাই সুৰাপান নকৰাকৈ মনোৰঞ্জন কৰক আমি আহ্বান কৰিছোঁ। আৰু লগতে চাউণ্ড ছিষ্টেম যিটো ইয়াতে আমাৰ ৱাইল্ড লাইফ এৰিয়া হয়, এনিমেলছৰ এলিফেণ্ট কৰিডৰ, সেয়েহে আমি ইয়াতে চাউণ্ড পলিউশ্যনটো আমি কমাই দিছোঁ, যাতে ইয়াতে কোনো ধৰণৰ পৰ্যটকসকলে ডাঙৰ ডাঙৰ চাউণ্ড ছিট লৈ আহি চাউণ্ড ছিষ্টেম তাৰমানে চাউণ্ড পলিউশ্যন নকৰে, আমি সকলোকে আহ্বান কৰিছোঁ। আৰু পিকনিক কৰাৰ সময়ত যিসকলে চাউণ্ড আনে কম ভল্টেজেৰে বজায়, যাতে নেকি চাউণ্ড পলিউশ্যন নহয়, আপোনালোকক আমি আহ্বান জনাইছোঁ। লগতে আপোনালোকৰ যিটো খোৱা সময়ত অলাগতিয়াল সামগ্ৰীবোৰ য'তে ত'তে নেপেলাব। আপোনালোকৰ অলাগতিয়াল সামগ্ৰীবোৰ আপোনালোকে এটা প্লাষ্টিক ব্যৱহাৰ কৰি প্লাষ্টিকত জমা কৰি এক ঠাইত থৈ যাব, আমাৰ চুইপাৰে এইটো লৈ যাব, সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আমাৰ বিভিন্ন ৰুল এণ্ড ৰেগুলেশ্যন আছে, SOP আছে, সেই SOPবোৰ আপোনালোকে যাতে পালন কৰে, আপোনালোকক আমি ছ'চাইটি আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আৰু আমাৰ তামোলপুৰ জিলা উপায়ুক্ত মহোদয়ৰ পৰা আপোনালোকক শ্ৰদ্ধাৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি যিটো বগামাটি দাওৰাইঝাৰ ইকো টুৰিজিম NGOৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী মহোদয়লৈ মোৰ অশেষ ধন্যবাদ আৰু অন্তৰ শুভেচ্ছা যাচিলোঁ। আজি তামোলপুৰ বাক্সা জিলাৰ তামোলপুৰৰ উপায়ুক্ত মহোদয় আৰু তামোলপুৰৰ চাৰ্কুল অফিচাৰ দেৱলৈ মোৰ জ্ঞাপন যাচিলোঁ। আজি সিহঁতৰ পৰামৰ্শ মতে আমি ইয়াতে আহি যিটো নিয়ম ধৰি দিছে, সেই নিয়মবিলাক আমি যাতে পালন কৰিব পাৰোঁ আৰু যিবিলাক পৰ্যটকে আহি ইয়াতে বনভোজ খাবলৈ আহে, সিহঁতে যাতে নিজৰ নিয়ম নীতিবিলাক বজাই ৰাখে আৰু ইফালে ইফালে ঘূৰি নপৰে আৰু জংঘলত অকলে যাতে নাযায়। আমাৰ ইয়াতে ৱাইল্ড লাইফ চেঞ্চুৰী এৰিয়া হয়, তাতে বাঘ জীৱ জন্তু কিবাকিবি ওলাই থাকে, সেইকাৰণে সেইবিলাকৰ কাৰণে অলপ চাই চিতি ঘূৰিব লাগিব আৰু অকলে ঘূৰাটো একদম নিষেধে। যাতে আৰু যিবিলাক আমাৰ বৰনদীখন পানীৰ সুতটো বৰ কাৰেণ্টটো বহুত বেছি, সেইটোৰ কাৰণে যাতে নদীলৈ গৈ অকলে চেল্ফি ল'ব নাযায়। বাইছে যদি শিলৰ পৰা খুচুটি যায় বিপদৰ সন্মুখীন হ'বলগীয়া হয়। সন্মুখীন এইটোৱে হয় যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাও সন্মুখীন আহিব পাৰে আৰু ইফালে বগামাটি কমিটিৰ ফালৰ পৰা সন্মুখীন হ'বলগীয়া হয়। সেইটোৰ কাৰণে পৰ্যটকসকললৈ ধন্যবাদ দি যাতে নিজৰ নিয়ম নীতিবিলাক বজাই ৰাখি যাতে বনভোজটো নিৰাপদে খাই যাতে আবেলি সময়ত বাহিৰলৈ ওলাই আহে, 4টাৰ আগে ওলাই আহে যেন।